নমস্কাৰ হিমাংশু জান বৰুৱাৰ মোৰ ইউটিউব চেনেলে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু ভাল পালে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি অনুৰোধ কৰিলোঁ কোৱা হেপী বিহু বঙালী বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ হেল্ল' গাইজ বহুত দিনৰ মূৰত আজি আপোনালোকৰ মাজত আহিছোঁ ভাত বদলি কৰি দিম ৰ'বা বহুত দিন মই নতুন ঘৰত অহাৰ পৰা আপোনালোকক ব্লগ দিয়া হোৱাই নাছিলে আজি দিছোঁ আৰু বহুত দিনৰ মূৰত আহিছোঁ তাৰপাছত আপোনালোকৰ খবৰ খাতি কেনেকুৱা জনাব বিহুৰ বতৰ খুব বেয়া বুলি ক'ব লাগিব কাৰণ ইমানেই বৰষুণ আজি অকণমান ভাল কৰিছে কালি অলপ ভাল কৰিছিলে তাৰপাছত আজি অলপ ভাল কৰিছে সেইটো কাৰণে আৰু বজাৰ সমাৰবিলাক কৰাই নাই কৰিম চাগে বিহুৰ দুদিনৰ আগত কৰিলেও হ'ব আৰু তেনেকৈ তাৰপাছত কাপোৰ কানিটো সেইবিলাক বিহুৰ কাপোৰ তেনেকৈ মানে ধোৱা হোৱা নাই কাৰণ মোৰ ঘৰৰ কাপোৰ চব মানে নতুন কাপোৰ লগাইছোঁ নতুন পৰ্দাৰ নতুন ঘৰত সেইটো কাৰণে কাপোৰবিলাক নুধো বতৰ ভাল হোৱা হ'লে ধুলো হয় কিন্তু এতিয়া যিমানহে বৰষুণ দিছে হয়তো সেই নতুন কাপোৰবিলাক ধুলে বেছি লেতেৰাহে হ'ব সেইটো কাৰণে ধোৱা নাই বাকী হিমাংশু মোৰ আৰু হাজবেণ্ডৰ কাপোৰবিলাক ধুওঁতে গুচি গৈছে আজি কালি ধোৱাবিলাক অকণমান ৰদাই দিছোঁ আৰু ৱাশ্বিং মেচিনটো বেয়া হ'ল যিটো মানে শুকোৱা হয় সেই শুকোৱাৰ মেচিনটোৱে বেয়া হৈ গ'ল তেনেকুৱা আৰু মেচিনত ধুলেও কাম নাই আৰু মানে কি হ'ল কাৰেণ্টটো নাই কাৰেণ্টটো মানে আহে যায় তেনেকুৱা হৈ আছে এতিয়া ৰাতিপুৱাৰ পৰা নাই এতিয়া 11টা বজাত আহিলে অহাৰ পাছত এতিয়ালৈকে আছে বাৰু যোৱা নাই সেয়াই আৰু চৰ্দি হৈ আছে আৰু এইটো আমাৰ গেজু বেটা ইমান উৎপাত কৰে পুচন ৰ'বা আকৌ পাপাৰ কাৰণে থৈ লওঁ তাৰপাছত দিম দেই এনেকৈ আৰু ব্ৰইলাৰ মাংসৰ লগতে খুৱাইছোঁ আৰু ছোৱালীজনীক তাৰপাছত আৰু খোৱা আৰু কি কৰোঁ ভাত খোৱাৰ পাছত আপোনালোকক অকণমান দেখাম চাব আৰু আজি ব্ৰইলাৰ এইফালে নিৰামিষ চব্জি চালাড এনেকৈ আৰু আমাৰ আলহী আহিছে আলহী বাইদেউৰ কাৰণে ইমানবিলাক বনোৱা হৈছে কালি ৰাতিয়ে আহিলে বাৰু কিন্তু কালি কণীৰ লগতে আৰু ভাতটো খুৱাই দিলোঁ আজি এতিয়া 12টা বাজিলে ৰাতিপুৱা কফি খালে আৰু চাহ খালে আৰু এতিয়া ভাত বাঢ়িছোঁ এয়া আমাৰ আলহী বাইদেউৰ কাৰণে মাছ মাংস বিশেষ কৰি বনোৱা হৈছে এতিয়া কি খাবা চালাড খাবা নাই নিৰামিষ চব্জি আৰু এজন আলহী আহিছে তেওঁ আলহী নহয় আৰু দেই সদায় দেখিয়ে থাকে ঘৰৰে সদায় দেখিয়ে থাকে দালি দিম আৰু এয়া আমাৰ ঋষি দাদা তাৰপাছত এইফালে হিমাংশু এক কাঁহী দিছোঁ খাবা খোৱাতহে কথা আৰু লোৱা দালিটো নোখোৱা সকলোকে বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ আৰু কোনে ক'ত কি বজাৰ কৰিলে জনাব আৰু ময়ো এতিয়া ভাতটো খাই লওঁ 12টা বাজি গ'ল ৰাতিপুৱা পিঠাই দি চাহ খাইছিলোঁ আৰু এতিয়া খাওঁ ভাত তেতিয়াহ'লে আকৌ ভাত খোৱাৰ পাছত আপোনালোকক লগ পাই আছোঁ হেল্ল' এভৰিৱান আকৌ বহুত দেৰিকৈ আহিছোঁ উঠনি মই আপোনালোকক ব্লগ আৰম্ভ কৰিলোঁ আৰম্ভ কৰাৰ পাছত আৰু তেনেকৈ লগ পোৱাই নহ'ল আৰু এতিয়া 7টা বাজিলে এইফালে গেছত মই ভাত চব্জি বহাই দিছোঁ আৰু আজি কি বনাইছোঁ দেখাম বাৰু আপোনালোকক এয়া একেলগতে বনাইছোঁ ব্ৰইলাৰ মাংসৰ আলু তাৰপৰা কলডিল চাজিনা তেনেকৈ দিছোঁ লগতে এয়া গোটা কণী এটা দি দিছোঁ এনে ভাত বহাইছোঁ উঠনীয় দালি আছে এয়া দালি খাম 7টা বাজিছেহে মই ভাত চব্জি বনাবলৈ আৰম্ভ কৰিলোঁ বনাইছোঁ কেলৈ কি হিমাংশুক পঢ়াব লাগিব সেইটো কাৰণে মই কেতিয়াবা মানে হিমাংশুক পঢ়াই থাকোঁ কাৰেণ্টটোৱে গুচি গ'ল পঢ়াই থাকোঁ ৰাতি মানে 8টা 9টা বাজি যায় তাৰপাছত মানে কি হ'ল 8টা 9টাৰ বজাৰ পিছত ভাত চব্জি বনাওঁতে মেলোঁতে বহুত দেৰি হৈ যায় সেইটো কাৰণে এতিয়া কি কৈছোঁ 7টা বাজিছে ভাত চব্জি বনাই লৈছোঁ বনোৱাৰ পাছতে হিমাংশুক কিতাপ পঢ়াম আৰু ভাবিছোঁ আজি ব্লগটো মই ইমানতে সামৰি দিওঁ নেকি কাৰণ বতৰ খুব বেয়া উঠনি মানে আপোনালোকক বেছি ভিডিঅ' কৰাই নহ'ল শাক ৰুলোঁ দুটামান
পদিনা ৰুলোঁ, তাৰপাছত জলকীয়া আছিলে তেনেকৈ মানে গুৰিত মাটি চাটি দিলোঁ, যিহেতু দৰ জেগাটো অকণমান মাটি দিলোঁ তেনেকৈ। ভাবিছোঁ ভিডিঅ'টো সামৰোঁ, কিন্তু সামৰাৰ আগত মই বস্তু দুটামান বনাইছিলোঁ, দেখাম তাকে কি হয়, এতিয়াই কৈ নিদিওঁ, তেতিয়াহ'লে বস্তুটো দেখাইছোঁ। বন্ধু বান্ধৱীসকল, মই ইয়াত দেখিছে বাটাৰফ্লাই বনাইছিলোঁ, দেখাইছোঁ, লগতে আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এনেকৈ বনাইছোঁ আৰু এইফালে এইয়া তিনিজনী, আৰু এয়া মোৰ ভাত জ্বলি গ'ল, একদম গোন্ধাইছে ভাত জ্বলা জ্বলা। আৰু এইফালে এইকেইটা বনাইছোঁ, কেনেকুৱা লাগিছে জনাব। মোৰতো ভালে লাগিছে বাৰু, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। এয়াই দেখালোঁ আৰু ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰোঁ, একদম শ্বৰ্ট ভিডিঅ' হয়। তো আকৌ লগ পাম আন এটা ভিডিঅ' সৈতে, তেতিয়ালৈ সকলোৱে ভালে থাকক, বাই বাই। আৰু সকলোকে ইয়াৰ ভৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আকৌ লগ পাম তেতিয়াহ'লে নেক্সট ব্লগত, বাই বাই।